हाय अबे साले नमस्कार মই দিয়ক रोस्टार মানে একমাহ ধৰি নাছিলো ন ভাবিলো আপোনালোকে পাহৰিলে নেকি সেইকাৰণে বোলো অলপ জনাই দিও বাকি আজি ভিডিওটো বহুত বেছি স্পেশাল এটা ভিডিও হ'বলৈ গৈ আছে যেটো এক মাহ পিছত আহিছো এক সেকেন্ড বাকি এটা আহিছে কলটা আহিছে হেল্ল এই মই তোমাক কল কৰি আছো ৰবা অডিয়েন্স ৰখি আছে ভিডিও চাবলৈ ভিডিওটো বনাই ৰবা অডিয়েন্স ৰখি আছে ভিডিওটো স্কিপ কৰি যাব এতিয়া তো আমি করেছিল আমি আসলো ভিডিও আজি ভিডিওটো আমার বহুত বেশি স্পেশাল হবলৈ গৈ আছে যেহেতু আজি আমার ভিডিওটোৰ স্পেশাল গেস্ট হিচাপে জুন আহিছে জুন আহা কাৰণে আমাৰ এই ভিডিওটো ভিউ চাইলে তোমালোকে ভিউছৰ বৰসাত হ'ব আৰু বহুত কিবা কিবি হ'ব আহা বেছি বকচদি নকৰো লেটস স্টার্ট ইন দিস ভিডিও তো নমস্কাৰ কি খবৰ তোমালোক সকলোৰে মোক পতা লব পাৰিবা নেকি কথা ল'ব লাগে বোলে কোনোবাই আইম সিম্পল দে মোক বাৰু দেখিবলৈ কেনেকুৱা তেনেকুৱা মতা লাগিব মই মতাটো মেনো আজিকালি কফি নহয় তাৰ কফি হ'ব গম পাইছ নহয় কি মনে চব পাব দেই চব পাব কৈছ নহয় কিন্তু কোৱাটো ধুবিও পাবা মাইনা ৰাতি বিছনাত ये कोड क्या है मेरी पकड़ সাউন্ড কোড কল কেলা বাইদেউৰ এই ধুনীয়া অসভ্যালি ধুনীয়া অভদ্ৰ আমি দেখি বাইদেউৰ সন্মানখিনি যাতে আৰু ক্ষতি নহওক তাৰ কাৰণে মই বাইদেউৰ কাৰণে এটা জব লৈ আহিছো মানে বাইদেউ আপুনি এটা কাম কৰিব আপুনি গণেশগুৰি ব্ৰিজৰ তলত যাব 10টা বাজি পাছত ৰাতি তাত গৈ পেলাই আপুনি যিখিনি কাম ইনষ্টাগ্ৰামত কৰে সেইখিনি কাম আপুনি তাত কৰিব মানে প্ৰাইভেটলি সেইবোৰ বস্তু আৰু ইনষ্টাগ্ৰামত আপোনালোকে পইচাও পোৱা নাই তাত বহুত বেছি পইচা পাব আপুনি গণেশগুৰি ব্ৰিজৰ তলতে যাব ইনষ্টাগ্ৰামতে বাইলা অসভ্যালি বাদ দিয়ক ओके तो এতিয়া আমি যা আমাৰ ভিডিওটোৰ স্পেশাল গেস্ট জনলে যিখিনি কাৰণে তোমালোক অথনিয়ে পৰা ৰখি আছা এন্ড মই বহুত বেছি এক্সাইটেড হৈ আছো এই বস্তুৰ কাৰণে তো প্লিজ ওয়েলকাম ৰিয়া ডেকা स्वागत तो करो हमारा ओके तो रिया डेकार कमबैक हो गल तो हा আমি कमबैকৰ रिया डेकार ভিডিওটো চাই खोया हूं मैं এটো কি খেলা आगोश में সিরিয়াসলি কামব্যাক যদি এনেকুৱা হৈছে তে এন্ডিংটো এনেকুৱা হ'ব বাকি যিকি হক ৰিয়া ডেকা আগতকৈ বহুত বেছি ধুনীয়া হৈছে বুলি ভাবিছা নেকি একে আছে কেনা খালি এতিয়া ফিল্টাৰ লগোৱা আছে আগতে ফিল্টাৰ নলগাই তাই এটোৱে মানে সব তাই যোৱাৰ পিছত তাই মাথাত অলপ লেটকে আহে না সেইকাৰণে তাই ইনষ্টাগ্ৰামৰ ফিল্টাৰটো আমি আগৰ পৰাই ইউজ কৰো ইনষ্টাগ্ৰামত তো এতিয়া তাই সেইটো বস্তু ইউজ কৰা আছে তো সেইকাৰণে অলপ ভাল দেখিছে বাকি একো ভাল নাই আগৰ নিচিনা আছে পূজা হৈ গল গাইস পূজা মানে ৰিয়া ডেকা গাত পূজা লাগিছে যেহেতু পূজালৈ আৰু আজি এটো কি মাহ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ আৰু 2 মাহ আছে 2 মাহ 1 মাহ আছে পূজালৈ কিন্তু ৰিয়া ডেকাৰ 1 মাহ আগৰ পৰা পূজা লাগিছে ওপৰত ধুনীয়াকৈ লিখি দিছে পূজা পূজা লাগি আছে তো এতিয়া ভিউজ আহিব দব লাগিব ভিউজ এতিয়া ৰিয়া ডেকাৰ ডেন্সটো এবাৰ চাই লও পূজা পৃথিৱী লাগিলে ইফালৰ পৰা সিফাল হৈ যাওক কিন্তু ৰিয়া ডেকাৰ যিখিনি কাণ্ড এইখিনি কেতিয়া আমাৰ সলনি হোৱা দেখা নাপাবা মানে ৰিয়া ডেকাৰ কামবেক বুলি কওঁতে চাগে তোমালোকে ভাবিছিলা ৰিয়া ডেকাৰ কিবা এটা ভাল কৰিব কিন্তু তোমালোকেও গম পাব লাগে যে ৰিয়া ডেকা ইয়াতকৈ বেছি আৰু কি কৰিব পাৰিব ডেন্সটো কৰিবলৈ ট্ৰাই কৰিছে বাৰু কিন্তু এইটো কেলা কি ডেন্স আছিল যে মই সিৰিয়াসলি বুজি নাপালো আগত চাম হা আমি সবেই গম পাও যে পূজা কাৰণে আৰু 1.5 মাহ আছে তো কৰক সেইটো ৰিয়া ডেকা এটো এইবিলাক পূজা বুলি এইবিলাক অসভ্যালি আমি সহ্য নকৰি বাকি ৰিয়া ডেকা সি যেনেকুৱা সি তেনেকুৱাই হৈ থাকিব ৰিয়া ডেকা বুজা একো লাভ নাই বাকি ৰিয়া ডেকা কিন্তু বহুত বেছি ডাঙৰ এটা ব্ৰেণ্ড হয় তোমালোকে এইটো মানানে গম নাপাবা বাট মই মানো তো আমি চাও যে ৰিয়া ডেকা এটা ব্ৰেণ্ড হৈ আছে নে নাই ভিডিওটো ভিউজ চালে আমি গম পাই যাম 24 ঘণ্টা পিছত যে ৰিয়া ডেকা ব্ৰেণ্ড হৈ আছে নে নাই বাকি আজিৰ ভিডিও ইমানে আছিল যদি ভিডিওটো ভাল লাগিল তেনে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা যেহেতু কামবেক কৰিম বুলি ভাবিছো এবাৰ কামবেকটো অলপ বেলেগ হ'ব আজিৰ ভিডিও এটা আছিল লগ পাম এটা নতুন ভিডিওলৈ থ্যাংক ইউ ফৰ watching and love you all